এইবিলাক উগেলছে আনবা এইগুলা ডাকি গেছে চা এইয়া এইবিলাক উগেলবে গেলি যে দুখ পাবি উগেলবে যাওয়ার মানে নহয় চুলি বাবু পরীক্ষার পড়া ললো আজান এটা কথা কোৱাছে যে পরীক্ষা কেনেকুৱা হৈছে কোৱা তোমাৰ কি আহিছে কোৱাচোন পরীক্ষা কি কৰিব দিছে মিছে পরীক্ষাত হেড ডাউন কৰি থাকিব দিছে কি কথা কোৱা জান কি কৈছে ভালকে কোৱা এ ভগৱান তুমি পরীক্ষাত কি লিখিছা আকৌ লেখা নাই হৈছে আমি আজি ক'ত যাম জান পিকনিক খাবা এই গৰমত ক'ত পিকনিক খাব যাবা তুমি আজি আমি আজি যাম ৰঘুপতি চাব ৰঘুপতি সিনেমাখন চাব যাম ক'ত যাম ৰঙিয়া হলত আজি আমাৰ এই ড্ৰাইভাৰ দাদাৰ দোকান বন্ধ তো সব কথাতে এনেকে জানবে নুখুজবি গম পাইছ না মই ভালকে কৈছো একদম সিরিয়াসলি সব কথা জানবে নুখুজবি মই কি জানবে নুখুজিম তো মই কি তুমি পেলানে বস্তু নেকি হ্যাঁ পেলানে বস্তু নেকি মই জানবে নুখুজিম কপাৰ পৰা বস্তু আনবি কিবা আনবি মই এনে আনাবলৈ কবি কোনবাই কথা তাকে আনা দিবে পেলে ওলাই আছে মুখখান চাই পেলাই মুখখান চাই মৰমতে দিবও পাৰে মুখখান চাই তো সেইবিলাক সব বস্তু কি ক'ৰ পাই বিখ্যাত কি মই কেন সুধিবা কও কি কথা বাহা কি তাৰমানে কি কৈ আছ তই কি মানে কি কৰি আছা কেমেৰা মই কৰোৱে আৰু এইবিলাক থৌ এই খুলটো খুল দিছে তে খুল দি হ'ব দি ভালকে কৈছো নি খুল দি কি তাৰমানে তই কি তাৰমানে কি ক'ব বিচাৰিছ নিজকে ৰাণী বুলি ভাবিছে নেকি মই ৰজা হ'লে তই ৰাণী হ'ব পাৰিবি মই ৰজা হ'লে ৰাণী হ'ব পাৰিবি মই কৈছো তই কৈছ ন গাইছ কওঁ নেকি তোৰে কথা মোৰ কথা ক'ব খোজা নাই তই ক'ত মই ক'লি তই কবি আকৌ মই ক'লি বেলেগকে কোৱা বুলি কবি আকৌ কওঁ কচোন কওঁ অঁ তাতে কি হ'ল কি হ'ল তাৰমানে কি হ'ল কি মৰম কৰে মোক পুৰা আছে মন আছে ভাল এই জানবেই লাগব তোৰ কি কথা থাকে ঘৰত পাৰা মাংস তোমাৰ বাছি থৈ দিছি পাৰা ৰাতিপুৱা নুমাই থৈ দিছে আকৌ মুৰ্গী লৈ এইটো কথা নহয় কি বিষয়টো কাৰণ কি আছে জানবে লাগব নাককে খুচৰি আছে তই কি হৈছে না খুচা না এগুলা ডাকি গেছি মৰিগলা এগুলা ডাকি গেছি এইবিলাক উগেলছে আনবা এগুলা ডাকি গেছি চা এইয়া এইবিলাক উগেলছে আনবা এগুলা চা ডাকি গেছি হাতান দাদারান দাতে নহয় এইবিলাক উগেলছে আৰু উগলতে তো দুখ পাবি গৰমত সাথে এগুলা ডাকি এই গৰমত এইবিলাক উগেলবে গেলি যে দুখ পাবি উগলবে যাওয়া মানে নহয় চুলি কি কৈছে পিছে ওরা মা কি লৈছে এইবিলাক একদম এক বাল্টিং আম গাই চাওক আমাৰ ঘৰৰ আম এক বাল্টিং এয়া মায়ে আৰু ডাঙৰ মাই এতিয়া কাটপো আমি খাম এইবিলাক লাৰি কিয় থাকা নো ছিঙি যাব লাইনত তাৰ মই কৈছিলোঁ নে লাইনত যি কিন্তু তাৰে তুমি নালাৰিবা বুলি নাই নুশুনে না তাক চাওঁ নুশুনে কেইটা বজাত যাবা কওক সিনেমা চাবা নাযাওঁ আজি যা নাযাওঁ গাই আমাৰ এটা ডাঙৰ খানা চলি আছে আজি পাচলি দি আছে খানাটো মানে গাই আমৰে হয় দেখিছে কি পকা পকা আম ঘৰৰে আমাৰ ঘৰৰে আম এইবিলাক শুনক মা পোকা আছে নেকি আম বোলে ৰাতি খাব লাগে মই পৰি যাওঁ এইটো আমাৰ নাতি মোৰ নাতি এইটো চিনেমা শেষ গ'ল চিনেমা যেতিয়া সেই লাষ্টত যে মানুহ ওলবা ধৰিব তেতিয়া তাই আমি পাম এতিয়া যাব টাইম হৈছে সি এতিয়া টোপনি গ'ল মায়ে কৈছে দেৰি হওক হেঁচা খেলাত নুসুমাবি কেটা উলিয়াই দিব বোলে এতিয়া আমি তাক এনেকৈ লৈ যাম আৰু চিনেমা চাব আৰু আমাৰ দেউতাও যাব দেউতা পূৰা ৰেডি ওলাই কিনে আৰু আমাৰ ইয়া বৌ যাব বৌ হ'লনে নাই নো সেই 1 ঘণ্টা হ'ল কি গৰমৰ স্কাৰ্ফ লৈছে ঐ ইয়ে কৃষ্ণ গাড়ী সঁচাকে মানে এচিত যদি বেছি টাইম থাকে সৰু বাচ্চাবিলাকৰ ঠাণ্ডা লগাৰ খুবেই চান্স থাকে তই যাব পাৰিলি হয় তন্দে চাই আনে কি অঁ এয়া তাৰ গাড়ীত উঠিলে অলপ গা বেয়া লাগে এয়া গা বেয়া লাগি আছে এয়া আমি গৈ আছো এতিয়া নহয় ৰঘুপতি চাব আৰু এইফালে দাদাক লৈ ললো আৰু দাদা আহিছে মানে আমাৰ বাবুৰ টেনচন নাই আৰু এতিয়া এয়া বিধিয়া চক এতিয়া আমি এইফালেদি যাম কাছকাটা হৈ জলদি পাই যাম ৰঙিয়া বাকি অলপ অলপ বৰষুণ দিব ধৰিছে না যেদিন বৰষুণ বিচাৰি আছিলো আজি কিবাকে বৰষুণ দিলে দিয়ক বতৰটো ঠাণ্ডা কৰিলে ভাবিছে কি জানি আমি আজি চিনেমা চাব যাম সেইকাৰণে কি জানি অলপ বতৰটো ঠাণ্ডা কৰি দিলে
গাইজ ৰাস্তাতে হাঁহ দুটামান শুই আছে কিন্তু হৰণ মাৰি আছো উঠাই নাই বাইদেউজনীয়ে চপৰা মাৰি কেনে সিহঁতক কিবাকে উঠালে দিয়ক গাইজ ইয়াতে পাৰ্কিং কৰি দিলোঁ মাত্ৰ 20 টকা ল'ব তাতে পাৰ্কিং কৰি দিলোঁ আৰু আমাৰ মুনকাহঁত আহিছে গোটেই ফেমিলি আহিছে এইয়া আমি চিনেমা হল পাই গ'লো এইটো ৰঙীয়া চিনেমা হল আৰু এইবিলাক চাওক মানুহ চব লাইন এইয়া আহি গ'ল এইয়া আমাৰ বৌহঁত আহিছে আতিকা দুকাল আৰু বাবু আহিছে মুনকা গোটেইবিলাক আহিছোঁ চিনেমা অলপ বাহিৰত আছে অলপ পিছতে চিনেমা আৰম্ভ হ'ব আৰু 10 মিনিট আছে গাইজ মাত্ৰ কিন্তু মানুহবিলাকে চাওক পুৰা সোমাই আছে এনেকৈ এইয়া ম'ম' আমাৰ এই হাফ টাইম লৈ ভাল লাগে এডভান্স ঘৰত খাই আহিছোঁ এই আতিকাৰ কাৰণে ইমান খাব নালাগে আতিকা দেখোন চিনেমা আৰম্ভ নহওঁতে এইবিলাক লৈ ল'লা গকুলক লগ পাই গ'লো আমি আচ্ছা গাইজ মোৰ লগৰজনক লগ পাই গ'লো এয়া মোহন এই ইয়াতে চিনেমা হলৰ ভিতৰত লগ পালোঁ তাইও আহিছে চাহ মানে চাহ টিকলি চিনেমা আৰম্ভ হ'ব এতিয়া আমি চিনেমা চাম আৰু চিনেমা দিয়াৰ আগত এডভাৰটাইজ মাৰি আছে পুৰা গাইজ হাফ টাইম হ'ল আমাৰ চবে কান্দি দিছে এনেকুৱা এটা চিটুৱেশ্যন আহিছিলে চবে কান্দি দিছে মানে ফাইনেলি গাইজ আমি চিনেমাখন চালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল ইমান সুন্দৰ এখন চিনেমা আমাক উপহাৰ দিয়াৰ বাবে ৰবি শৰ্মাক বহুত ধন্যবাদ জনালোঁ 50 বছৰ বয়সতো যে তেখেতে ইমান সুন্দৰ এটা চেহেৰা বনাইছে চাবলগীয়া ফাৰ্ষ্ট হাফটো মোৰ বেছি ভাল লাগিল আৰু সকলোৱে কন্দুৱাই দিয়ে ফাৰ্ষ্ট হাফত ছেকেণ্ড হাফত পুৰা একশ্যন আছে আৰু এক্টৰ অৰুণ নাথ তেখেতক অলপ বেলেগ ৰূপে দেখিবলৈ পালোঁ আৰু তেখেতৰ এক্টিং চাই পেলাই মোৰ মজা লাগিল কেনেকুৱা লাগিল কোৱা একদম সুপাৰ মানে কাঞ্চা দাদা কেনেকুৱা লাগিল গাইজ সঁচাকৈ মানে ভাবাতকৈ সঁচাকৈ বহুত ভাল লাগিছে কাৰণ সকলোৱে কৈ আছিল যে ভাল লাগিব কিন্তু ভবাতকৈ বহুত ওপৰত গাইজ হ'ব আৰু একবাৰ নাচাওঁ বাই